অ' ভাই দেউতাৰ লগত মই আজি ডাঙৰ কাজিয়া বে দেউতাক মই ফাইনেল কৰিছোঁ মোক যদি বাইক নিদিয়া নহয় মই ডাইৰেক্ট মৰি যাম যা মোৰ গ'ল আৰে তহঁতৰ নিচিনা প্ৰাণী জীয়াই থাকি কি লাভ আছে যিয়ে তোৰ আঙুলিত ধৰি খোজ কাঢ়িব শিকালে যিয়ে তোৰ অভাৱবোৰ পূৰণ কৰিবৰ কাৰণে নিজৰ পচন্দই পাহৰি থাকিলে যিয়ে তোক সুখত ৰাখিবৰ কাৰণে নিজেই দুখৰ বোজা বুকুত বান্ধি লৈ কাম কৰি গ'ল আজি এটা সাধাৰণ বস্তু দিব নোৱাৰাৰ কাৰণেই তই ছুইচাইড কৰিব পৰা হৈ গ'ল এটা কথাই মনত ৰাখিবি এদিন তয়ো দেউতাক হবি তেতিয়া তোৰ সন্তানেও যদি তোক কয় এই বস্তুটো মোক লাগিবই নহ'লে মই মৰি থাকিম তেতিয়া তোৰ কেনেকুৱা অনুভৱ হ'ব আৰে তহঁততো বহুত ভাগ্যৱান হৈ ৰে কিবা এটা অভাৱ পালেই কিবা এটা আপত্তি কৰিবলৈ তোৰ দেউতাৰে তোৰ লগত আছে এবাৰ সেইসকলৰ কথা ভাবিবি যাৰ শৈশৱতেই দেউতাক ঢুকাই গৈছে সেইবোৰৰ দৰে তোৰ মা দেউতাও যেতিয়া এদিন তোক এৰি পেলাই গুচি যাব তেতিয়া তই উপলব্ধি কৰিবি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ কামটো হৈছে নিজৰ মাক দেউতাকৰ দাস হ'ব পৰাটো বাকী তোৰ কথা